সৈনিকসকলৰ প্ৰতি মোৰ শ্ৰদ্ধা আৰু এখোজ বাঢ়ি গ'ল যেতিয়া মই এই মন্দিৰটো দৰ্শন কৰিব সুযোগ পালোঁ। মন্দিৰটোৰ নিৰ্মাণৰ আৰু কাহিনী শুনিলে আপুনিও ক'ব যে এই জৱান জয় কিষাণ। এইটো বাবা হৰভজন সিং দেৱৰ মন্দিৰ। বাবা হৰভজন সিং আমাৰ ভাৰতবৰ্ষৰ এজন সুযোগ্য সৈনিক আছিল, যিগৰাকীয়ে 1965 চনৰ পৰা 68 চনলৈ ভাৰতবৰ্ষক শুশ্ৰূষা কৰিছিল। চীন আৰু ভাৰতৰ যুদ্ধৰ সময়ত 4 অক্টোবৰ 1968 চনত তেখেত নিজৰ সহকৰ্মীসকলক খাদ্য যোগান ধৰিব যোৱা এখন গাড়ীত কৰ্মৰত অৱস্থাত নাইকিয়া হয়। আগন্তুক কিছুদিনলৈ যদিও তেখেতৰ সন্ধান চলোৱা হৈছিল, কিন্তু কোনো বিচাৰ পোৱা হোৱা নাছিল। কিছুদিন পিছত তেখেতৰ এগৰাকী ঘনিষ্ঠ সহকৰ্মীয়ে সপোনত দেখিছিল যে পূব ছিকিমৰ এই ঠাইডোখৰত বাবাদেৱৰ নশ্বৰ দেহ তেতিয়াও আছিল। যেতিয়া ঠাইডোখৰত সন্ধান চলোৱা হৈছিল, সপোনত দেখা ধৰণেই তেখেতৰ মৃতদেহ উপলব্ধ হৈছিল। সকলোখিনি যেন কিবা এটা ঐশ্বৰিক সংযোগ কঢ়িয়াই আনিছিল, যাৰ ফলত তেখেতৰ শুভাকাংক্ষীসকলে এই মন্দিৰটো নিৰ্মাণ কৰিছিল, য'ত আজিও আছে তেখেতৰ লিভিং ৰুম, অফিচ ৰুম, তেখেতৰ মাতৃৰ ফটো, সেইখন গাড়ীত যিখনৰ সৈতে তেখেত সন্ধানহীন হৈছিল সেইখনৰ ফটো, তেখেতে পিন্ধা কাপোৰ, জোতা, সযতনে